আজি অসম দিৱস চিমেণ্ট চাপৰি আমি সমূহ ৰাইজে চিমেণ্ট চাপৰি আঞ্চলিক চাউলচংৰেঙত আমি অসম দিৱস উদযাপন কৰিছোঁ চুকাফাৰ জন্ম দিৱসৰ উপলক্ষে। আৰু আজি আমাৰ সৌভাগ্যৰ দিন যে আমি আজি এই দিনতে আমি অসমক সাতৰাজ মাৰি একৰাজ কৰা আমাৰ মহাপুৰুষ স্বৰ্গদেউ চুকাফাক আমি আজি প্ৰতিমূৰ্তি নিৰ্মাণৰ কাৰ্যসূচী হাতত লৈছোঁ। লগতে আমি আগন্তুক যি আমাৰ 31 জানুৱাৰীত আমাৰ মেডাম মেফি যি পালন কৰা হ'ব তাৰো আজি আমি আলোচনা কৰিবৰ কাৰণে আমি সমবেত হৈছোঁ। লগতে আমি আশা ৰাখিছোঁ তেখেতৰ যি মহান কাৰ্যসূচী আছিল সেইখিনি যাতে আমি সকলোৱে আগবঢ়াই নিব পাৰোঁ, এই কামনাকে আমি আজি দিনটোতে কৰিছোঁ। আমি প্ৰয়াতাৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ যে অনাগত দিনত যাতে আমি খুব সুন্দৰভাৱে স্বৰ্গদেউ চাউলুং চুকাফাৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিব পাৰোঁ। সকলো ৰাইজৰ সহায় সহযোগিতা পাম বুলি আশা কৰি আজি আপোনালোকক থ্ৰুৱেদি আমি ৰাইজলৈ আহ্বান জনাইছোঁ। প্ৰত্যেকজন ব্যক্তিক আমি তেখেতক শ্ৰদ্ধা সুঁৱৰি তেখেতৰ কাৰ্যকৰণখিনিক আমি বিশ্ব দৰবাৰত আমি জিলিকাবৰ কাৰণে আমি প্ৰত্যেককে আমি আহ্বান জনাইছোঁ যে তেখেতৰ যি নেতৃত্বত যি অসম জাতিৰ গঠন হৈছিল সেই হেতুকে তেখেতক আমি প্ৰত্যেকজন ব্যক্তিয়ে তাইসমূহকে নহয় অসমত বসবাস কৰা জাতি জনগোষ্ঠী প্ৰত্যেকে স্মৰণ কৰাটো বিচাৰোঁ। ইয়াকে কৈছোঁ মই আপোনালোকৰ আগত। চুকাফাৰ 833 সংখ্যক জন্মদিনৰ উপলক্ষে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কামনা কৰিছোঁ অসমখন তেখেতৰ আৰ্হিৰে বাট বুলক। আমি আজি বিশেষকৈ গৌৰৱান্বিত এই কাৰণেই যে আমি বহুদিনৰ পৰা ভাবি থকা এটা আমাৰ কল্পনা যে আমি চিমেণ্ট চাপৰিত চাউলুং চুকাফাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিম, আৰু তাৰে অংশ হিচাপে আজি আমাৰ এই প্ৰতিমূৰ্তি নিৰ্মাণৰ যি প্ৰথম কাৰ্যসূচী অৰ্থাৎ আজি আমাৰ আধাৰশিলা স্থাপন হৈ গৈছে। সন্মানীয় আমাৰ চিমেণ্ট চাপৰি গাঁও পঞ্চায়তৰ সভাপতি শ্ৰীযুত ডম্বৰু কোঁৱৰদেৱে ইতিমধ্যে আমাৰ এই কামভাগত তেখেতে আধাৰশিলা স্থাপন কৰাত ইতিমধ্যে অংশগ্ৰহণ কৰিছে।